আমি কি জ্ঞান তেওঁলোকক নিদিও যি জ্ঞানৰ অভাৱত পোষ্ট গ্ৰেজুৱেট পাছ কৰা ল'ৰা ছোৱালীয়ে ৰাজনীতি কৰা ব্যক্তিৰ ঘৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিচাৰি থিয় হ'ব লাগে। বাণিজ্য শাখা পঢ়াওঁতে আমি তেওঁলোকক কি জ্ঞান নিদিও যে তোমালোক একোজন সফল এণ্টাৰপ্ৰেনিয়ৰ হোৱা। ইউ ক্ৰিয়েট জব। তোমালোকে মানুহৰ পৰা চাকৰি নিবিচাৰিবা, তোমালোকে 10 জনৰ বাবে চাকৰিৰ সৃষ্টি কৰিবা। আমি উদ্যমতাৰ শিক্ষা নিদিও নে কৰবাত নহয় কৰবাত আমি আমাৰ ট্ৰেডিশ্যনেল যি শিক্ষা ব্যৱস্থা তাৰ পৰা আঁতৰি যাবৰ বাবে আমি সাহস কৰিব পৰা নাই। মই যি মহাবিদ্যালয়তে যাওঁ শিক্ষক শিক্ষয়িত্ৰী অধ্যাপিকাসকলক কওঁ কৰবাৰ পৰা নহয় কৰবাত আমি আমাৰ ট্ৰেডিশ্যনেল চিন্তা চৰ্চাৰ পৰা আমি আঁতৰি আহিব লাগিব। মই 2-1 মহাবিদ্যালয়ত কওঁ যে যিদিনাখন আমি ইকনমিক্সৰ ক্লাছত ভাৰতৰ বিত্তমন্ত্ৰীয়ে বাজেট দিলে বাজেটখন ডিছকাশ্যন কৰিবৰ বাবে সাহস নকৰো, যিদিনাখন ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ৰাজনীতি বিজ্ঞানৰ অধ্যাপকসকলে আলোচনা কৰিবলৈ সাহস নকৰে, মুখ্যমন্ত্ৰীৰ পাৱাৰ কি, মেক্ৰ' ইকনমিক্স কাক বোলে, মাইক্ৰ' ইকনমিক্স কাক বোলে, এই চিন্তাক লৈ যদি আমি ভাবো যে অসমত কেতিয়াবা জ্ঞানৰ নৱজাগৰণ আহিব, সেয়া কেতিয়াও সম্ভৱ নহয়। আমি পঢ়িবও লাগিব, আমি পঢ়ুৱাবও লাগিব আৰু পঢ়িবৰ কাৰণে ল'ৰা ছোৱালীৰ মনত এক অত্যন্ত আগ্ৰহৰ সৃষ্টি কৰিব লাগিব।